তহঁতৰ কাৰণে মই কিনো কৰা নাই এইখন তলা বন্ধত এমুঠি কাৰণে লোকৰ ঘৰত হাজিৰা কৰিবলগীয়া হৈছে তহঁতি বাপেৰটো দুখ কষ্ট অকণো বুজি নাপাওঁ ইহঁতৰ পৰা আৰু শান্তি নাই চালা অলপ বাহিৰলৈকে ওলাই যাওঁ হয়ংকা ইমান খৰখেদাকে কেনি যোৱানো ইমান কি চিন্তা কৰি আছা আজি হয়ংকা ঘৰত চাহ খাবলৈ পোৱা নাই মানে ব'লা ব'লা আমাৰ ঘৰতে চাহ খাওঁগে অকণমান তিনিওটাই ব'লা বাহ চাহ চাহ বাঁহৰ গাছ এতিয়াই খাব হোৱা নাই নহয় এই কলাটো বাঁহৰ কথা কোৱা নাই নহয় ইমান কেলে চৰিব লাগে সেইটো কথা কওঁতে মোক কি কলা বুলি ভাবিছো ব'লা ব'লা লাভ নাই দাদা অকণ চেজি দেচোন
ৰখা মই চকী লৈ আহিছো বতৰটো কিন্তু বৰ ধুনীয়া কিন্তু দেই বুনিয়া বুনিয়া আনি থৈছে নেকি চাহ খাবলৈ এইডালক একো ক'বই নোৱাৰি ধুনীয়া নহয় বতৰটো ধুনীয়া আজি মটৰটো বতৰ মটৰ নহয় কলাটো তই যে ইমান চিঞৰি কৈছ কি মোক কলা পাছ নাই বহা শুনিছানে কওকচোন এওঁলোকৰ কাৰণে চাহ অকণ বনোৱাচোন আপোনালোক বহকচোন মই চাহ বনাই আনোগে চাহ খাবলৈ চানা টানা আছেনে নাই খানা খানাও পাতিছ তহঁতি খানা নহয় চানা দানা কলাটো পাৰো শান্তি নাই বুজিছা কাক কলা কৈছ তই কাক কলা কৈছ বাই তহঁতি হাঁহিলি ইনচাল তহঁতৰ ইনচাল এসময়ত পস্তাবি তহঁতি তহঁতি এসময়ত পস্তাবি দেখোন চাহপাত এটাও নাই কি সিদিনা 100 গ্ৰাম চাহপাত আনিছিলোহে শেষেই হ'ল নে 100 গ্ৰাম চাহপাতে এসপ্তাহ নগ'লে কেনেকে হ'ব যোৱা ধিয়েনৰ ঘৰৰ পৰা চাহপাত কেইটামান খুজি আনাগে মই নোৱাৰো দেই সেইদিনা অনাকে এটাই ঘূৰাই দিয়া না চাহপাত আনি খুৱাব নেলাগে আমি চাহ নেখাওঁ ঐ ব'ল যাওঁ চাদা খাওঁ অকণমান খা চাদা নাখায় সি যায় যায় ঘৰলৈ যাওঁগে ঘৰলৈ যাওঁগে ঘৰলৈ ইমান নিচিৰিলেও হ'ল মই কাণে শুনো নহয় কি বুলি ভাবিছ মোক সেইবোৰ বাদ দে এতিয়া উঠো আৰু বহা অকণমান কথা পাতা আমি যাওঁগে এই মাইকী মানুহ বিলাকৰ পৰা শান্তি নাই হয় ৰবা মই যাওঁ ৰবা তুমি কি কৰি আছা তুমি আহিলা নেকি হ'ব মই গৈ আছো মা মই অকণমান ওলাই আহিছো দেই কিমান ৰৈ আছো একদম আমনি লাগি গৈছে তোমালোকৰ দেউতা সদায় থাকে এদিনো ঘৰত যাম বুলি কৈ যাবই পোৱা নাই কেতিয়া গম পাইছে তুমি যে সেইটো কথা মোক আজিহে কৈছা ক'ৰ লোৱা বাৰু এইবোৰ ইমান চিন্তা কৰি নাথাকিবা ব'লা অলপ ফুৰি আহোঁ মই ব্যৱস্থা কৰিম বাৰু তুমি ইমান চিন্তা নকৰিবা দেৰি হৈছে নহয় এডালো হয় না লাগিব
এইকেইটাক দেখোন আজিও পালো কি কৰে কিন্তু ঠিক নাই কিন্তু দেই ঐ মোহন মোহন দাদা খা দে ও হয়নকা ঐ তই তলা বন্ধত পিঠ পিঠাই ক'ত ধুই বুজিছ বাপেও ৰাস্তা অজনা মানুহ কি কাৰণে বৰ লতি ঘুটি কৰিছ এই গৰমৰ দা কঁঠাল খাব পাৰিনে কঁঠাল খাবলৈ নিচে কাকো চুচুৱাই দিছে কঁঠালৰ কথাটো বাদ দিয়া লতি ঘুটি কি কৰিব লাগে বাপ ঠালি পঠালি কৈ খালা আমি আগতে তই খুলি আছিল না আমি খুলি আছিলো হ'ব কথা বেয়া কৈ দিম হ'ব দিয়া তোমালোকে এই বুঢ়া মানুহকেইটাক তোমালোকৰ দেউতা বয়সৰ মানুহ এইকেইটা এইটো হৰেণ গাইটো তোমাৰ দেউতা বয়সৰ হয় তোমালোকৰ আৰু সেইজনটো মোহন কলা মানুহ সেই মানুহকেইজনক এনেকুৱা কৰিব নাপায় নহয় কিয় কৰিছা এনেকুৱা তোমালোক ডেকা ল'ৰা হয়নে নহয় এনেকুৱা নকৰিবা আজিৰ পৰা হয় কথাটো ভুল হৈছে গম পাইছ আমাৰ ভুল হৈছে এনেকুৱা নকৰিবা আজিৰ পৰা বেয়া চাহ নাপাব আজিৰ পৰা আমি নকওঁ আৰু কথা দিছো আৰু না নাখাওঁ বেয়া চাহ নাপাবা দেই বেয়া চাহ নাপাবা বেয়া পাবলৈ হাক দিছে আজিৰ পৰা নকৰে বেয়া নাপাবা আৰু দেই এতিয়াতো বুজি পাইছ নহয় পাইছো আৰু নকওঁ আৰু হ'ব দে আমি যাওঁ বেয়া চাহটো এতিয়া ভোজ সাজ ধুনীয়াকে হ'ব লাগে ধুনীয়াকে মিলি জুলি এসাঁজ খোৱাতে ইয়াৰ অকল খোৱা কথাহে আৰু বুজি পালি এতিয়া তোমালোক যোৱাগে ঠিক আছে দেই বেয়া কথা যাওঁ মালতী ক'ত মৰিলি ঐ জাৰটোৱে পানী গিলাচ এটাই লৈ আছোন কি কৈ আছ পানী যা লৈ আকৌ আপোনালোক ভালে আছে নে ভাল ভাত খালো এই মানে চাহ খোৱা নাই আজি এঘৰলৈ গলো আকৌ চেনি নাই এই ইয়াতে চাহ একাপ খাওঁ বুলি সোমালো ঘৰত চেনি নাই আপোনাকতো অথনিতে কৈছিলো আপুনি মানে এবাৰো নানিলে চেনি এতিয়া মই ক'ৰ পৰা দিওঁ চাহ পেলালো নাই মই খোৱা নাই দেই ইয়াতে পাম বুলি ভাবিলো দিয়ক চাহ অকণ দিয়ক কওঁ কিবা এটা শুনে কিবা এটা আমাৰ জনৰ আৰু কাম নাই ক'বালৈ ওলাই গ'লে লগত এসোপা লৈহে আহে কি ক'বা
তোৰ পৰা উপায় নাই বুজিছ না একেবাৰে উপায় নাইকিয়া হৈছে আৰু তোৰ পৰা কওঁ কিবা এটা শুন কিবা এটা কি হ'ব এনেকে হলে হয় বাৰু ৰাতিপুৱাই দিনটোলে ভোক লাগিছে বাৰু মোৰ বহুত দিন হ'ল হয় এনেকাক দেখা নাই অ ক'ত গ'ল সেই মানুহটো ক'ৰবাত কাম চাম লগাই আছে নেকি হ'বও পাৰে দেই ময়ো পিছে লগ পোৱা নাই তাক এই লকডাউনত কিবা এটা তামোল পাণ চাবোল পাণ তিনিওটাই গোট খাই ব্যৱসায় কৰোঁ বুলি ভাবিছিলো মানুহটো দেখা দেখিয়ে নাই দেখোন তাকেহে বুজিছনে বাৰু মোৰ চলিবলৈ বৰ দিগদাৰ হৈছে ওলোৱা একেবাৰে নকবি আৰু বহুত অসুবিধা হৈছে নহয় মই ভাবিছিলো তিনিওটাই গোট খাই কিবা এটা ভাবো টকা 150 আছিলে পৰহি এই ছোৱালীজনী আকৌ ক'লে নহয় মাংস অকণ খাওঁ বুলি এই মজা তাকো 150 টকা এটা আছিলে তাই 30 টকা মাংসকে লৈ আহিলো ভালে কৰিলি ছোৱালীজনীকো মাতিলো ডাঙৰ দুজনীক 30 টকা মাংস আনিলো বুজিছনে গোটেইকেইটা আৰামত এসাঁজ খালো বাৰু হ'লেও মনটো ভাল লাগিছে বাৰু দে হয়নকাক লগ কৰি কিবা এটা ভাবিব লাগিব বা মাতচোন তাক আকৌ লগ পালে বাৰু মাতিবিচোন বাৰু লগ পালে সুধিব লাগিব তাক এইকেইজনী কামতে গৈ আছে নেকি কৰবাত হ'বও পাৰে দেই সেই মানুহটো কিন্তু জালিয়া এইটো হয়নকাই নহয় নে নাম লওঁ তেনে সাক্ষাৎ দামোদৰ ওলালেহি আহি বহুত দিন জীয়াই থাকিব বুজিছা থাকিব মানে বহুত দিন জীয়াই থাকিব ভালে হ'ল দিয়া আহি পালেহি আহক আহক কথাটো আলোচনা কৰো এইখিনিতে বহি পেলাই তহঁতকে বিচাৰি আহিছিলো বাটতে পালো যেতিয়া ভাল হ'ল দে বাৰু বহা বহা টেমাটো দেচোন টেমাটো মই আজি এই থৈ আহিলো নহয় বুজিছ নাই অকল খাওঁ খাওঁ নকৰিবি কিন্তু দেই কৈ দিছো আটা কোৱা নাই এইটো টেমাত দে তই খাবি নেখাও মই নাখাওঁ তই মই নাখাওঁ তই খা তই বনা নবনা কলাটো তই বনা কোৱাচোন কিয় আহিছিলা দেখিছাই দেখোন এই তলা বন্ধত একো কাম বন নাই যে আমি তিনিটাই মিলি পেলাই কিবা এটা বিজনেছ কৰিম বুলি ভাবিছিলো সেইটো অংকতহে তোমালোকক বিচাৰি আহিছিলো সেই কথাটো আলোচনা কৰিছিলো পিছে কি বিজনেছ কৰিলে ভাল হ'বনো আমি কিবা এটা পাতিছো শুনিছানে নাই বৰ ভাল হ'ব ব্ৰইলাৰ ফাৰ্ম নাই সেইটোত কিন্তু পইচা বহুত খৰচ হ'ব নহয় কি কৰা যায় তামোল পাণ আমি তিনিটাই মিলি তামোল পাণকে বেপাৰ কৰো তই কাম এটা কৰিবি বুজিছ এই আমাৰ গাঁৱত দেৱেন কাইটি ঘৰত বহুত পাণ আছে তই পাণটো পাৰিব লাগিব আমি দুটাই তামোলৰ ব্যৱস্থা এটা কৰোগে কাণ কাটিব লাগে মই এইবিলাকৰ নাই দেই কাণ চান কটাত কলাটো পৰা উপায় নাই তই বুজা মই নোৱাৰিছো আৰু দেখিছ নে বাৰু এই মোক কাণ কটা কথা কয় এই আজি বুজিছনে মোৰ 69 বছৰ হ'ল 29 আজিলৈকে মই থানা চানালৈ গৈ নাপালো আৰু এতিয়া এই বৃদ্ধ কালত ই মোক খানালৈ নিয়াৰ কথা কয় দেখিছনে বাৰু তোক কাণৰ কথা কোৱা নাই পাণ পাৰিবলৈ কৈছে দেৱেন কাইটি ঘৰত পাণ আছে সৰুকে ক পাণ পাৰগে তই আমি দুজনে যাই তামোল অলপৰ ব্যৱস্থা কৰো মই তেতিয়াহ'লে বদনৰ ঘৰলৈ যাওঁ দেৱেন কাইটি ঘৰলৈ যা দেৱেন কাইটি ঘৰলৈ যা দেৱেন কলাটোৰ পৰা উপায় নাই তহঁতি বহনে মই যাওঁ যোৱা আমি তামোল আনোগে তামোল তামোল মই আহিছো বহক দেই এই কলাটোৰ পৰা উপায় নাই ক'ত গৈ এতিয়া কি কৰেগে বা তাক যাবলৈ দিয়া ব'লা আমিও তামোলৰ ব্যৱস্থাটো কৰোঁগে তাকেতো ব'লা লকডাউনেতো চব শেষ কৰিলে আকৌ কিবা এটা কৰি নতুনকে আৰম্ভ কৰো আৰু ব'লা